ফুটা কৰি এটাও নলয় আমিৰ খানে। मम्मी कहती थी कि हर एक दी अपनी तकदीर होंदी है कि सारा कुछ लिखिया होंदा है। বিনা পাৰিশ্ৰমিকত অভিনয় আমিৰৰ হঠাৎ ইমান দৰত কিয়? পাৰিশ্ৰমিকটো নলয় বৰঞ্চ দিবহে। 100 কোটিৰ ক্ষতিপূৰণ দিব আমিৰ খানে। হয়, লাল সিং চাড্ডাৰ বাবে পাৰিশ্ৰমিক নলয় আমিৰ খানে। তাৰ পৰিৱৰ্তে ক্ষতিপূৰণ দিব 100 কোটি টকা। সুদীৰ্ঘ 4 বছৰ কাল লাল সিং চাড্ডাৰ বাবে দিছিল বলিউডৰ ছুপাৰষ্টাৰ আমিৰ খানে। ছবিখনৰ বাবে কৰিনা কাপুৰেও দিছিল অডিশ্যন। বাৰে বাৰে মুক্তিৰ তাৰিখ সলনি কৰাৰ পৰা আৰম্ভ কৰি বৰ্জন লাল সিং চাড্ডা ট্ৰেণ্ডলৈ ছবিখন মুক্তিৰ পূৰ্বে একাধিক বাধা আহি পৰিছিল। সংকটজনক অৱস্থাত পৰিছিল লাল সিং চাড্ডা। ফ্লপ, তাৰ পাছত ক্ৰিয়া প্ৰতিক্ৰিয়া। সম্প্ৰতি বক্স অফিচতেই লাল সিং চাড্ডাৰ লেহেমীয়া গতি। কোনোমতে অতি কষ্টৰে 100 কোটি টকা উপাৰ্জন কৰিছে। ভায়াকম 18ৰ শেহতীয়া প্ৰতিবেদন অনুসৰি আমিৰে লোকচান পৰিশোধ কৰিবলৈ নিজৰ পাৰিশ্ৰমিক ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু সমালোচিত এই ছবিখনৰ বিফলতাৰ বাবে সকলো দুখ মূৰ পাতি লৈছে আমিৰে। 100 কোটি টকা ক্ষতিপূৰণ দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। লাল সিং চাড্ডা হৈছে টম হেংছ অভিনীত ফৰেষ্ট গাম্পৰ অফিচিয়েল ৰিমেক। শেহতীয়াকৈ মুক্তি পালে আমিৰ খান আৰু কৰিনা কাপুৰ খানৰ লাল সিং চাড্ডা। ছ'চিয়েল মিডিয়াত বৰ্জনৰ প্ৰৱণতা থকাৰ পাছতো মুখ বাগৰা ইতিবাচক কথাই ছবিখনক কিছু গতি লাভ কৰাত সহায় কৰিছিল। দেওবাৰে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানেও চাইছিল ছবিখন আৰু আমিৰ আৰু তেওঁৰ দলক প্ৰশংসাৰে উপচাই পেলাইছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। নিউজ ডেস্ক, এনি ফাইবাৰ।